অনমনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি বেহাৰবাৰী আউটপোষ্ট চাই তেনেহ'লে এইগৰাকী L.M মেডামক নিশ্চয় চিনি পায়। বহুতেই হয়তো তেওঁৰ প্ৰকৃত নাম কি নাজানে। আজি এই ভিডিঅ'টোৰ জৰিয়তে L.M মেডামৰ চৰিত্ৰটো অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় জানিব পাৰিব। লগতে তেওঁ কাৰ সৈতেনো প্ৰেমৰ সম্পৰ্কত আছে সেই বিষয়েও এই ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত নতুনকৈ L.M মেডামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নামটো হৈছে অনুষ্কা কাশ্যপ। তেওঁৰ জন্মৰ তাৰিখ হৈছে 23 জানুৱাৰী। তেওঁৰ ঘৰ হৈছে যোৰহাটত। অনুষ্কা কাশ্যপৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ লগতে এগৰাকীও ভনীয়েক আছে। অভিনেত্ৰীগৰাকীৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ শিক্ষাগত অৰ্হতা হৈছে তেওঁ ডিগ্ৰী কমপ্লিট কৰি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন কমপ্লিট কৰিছে। বন্ধুসকল, অনুষ্কা কাশ্যপ অসমীয়া অভিনয় জগতত যিহেতু নতুন, সেই গতিকে তেওঁ অসমীয়া কেইখনমান জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত অংগিকা, বাউলী ফাগুন আৰু বৰ্তমান বেহাৰবাৰী আউটপোষ্টত L.M মেডামৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বহু মৰম পাবলৈ সক্ষম হৈছে। আপোনালোকৰ হয়তো জানিবলৈ মন যায় চাগৈ L.M মেডাম অৰ্থাৎ অনুষ্কা কাশ্যপ বৰ্তমান কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। বন্ধুসকল, তেওঁৰ ছ'চিয়েল মিডিয়াৰ সকলো তথ্য অনুসৰি তেওঁ বৰ্তমান কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই, অৰ্থাৎ তেওঁ ছিংগল। ভিডিঅ'টো ইমানেই আছিল। আপুনি L.M মেডামৰ চৰিত্ৰটো কেনেকুৱা পাইছে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।